যাবিবি মন গলে আহিবি নতুন ব্ৰিজখনত দেখোন অভাৰ এক্টিঙৰ নদী বৈ আছে আমি আপনাকে মৰম দিব এইবিলাক কৰিবৰ কাৰণেতো ব্ৰিজখন বনাইছে ন সেইটো কাৰণেতো নৰেন্দ্ৰ মোদী আহি সিদিনা ব্ৰিজখন অপেনিং কৰি থৈ গ'ল দে খা চুমা ডিঙিৰ খীৰ কেলা ছিঙি দে আৰে ঠিক আছে ভাই মানিছো মানুহ ৰোমান্টিক হ'ব লাগে সেই বুলি য'ত তত আৰে ভাই ব্ৰিজৰ ওপৰত মানে তই কি 11টামান কুকুৰ পোৱালি জন্ম দিম বুলি ভাবিছ না কি এই কিহৰ এইবোৰ ভেকচন নে একচন মনে মাইকেল জেকচন কাকো কৰা নাই মই মেনচন মূৰত হাজা টেনচন কলম হাতত টেনচন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইখিনিলৈকেতো ঠিকেই আছিল কিন্তু এই 3 নম্বৰ সস্তীয়া জাবৰ পেলোৱা কেৰেক্টাৰটো ক'ৰ পৰা আহিল হে বাহ কি এক্টিং কৰ কি এক্টিং এনে মই জানিব বিচাৰিছো দলংখন ভালকে বনাইছেনে নহলে ইমান অভাৰ এক্টিং কাৰ সহ্য হ'ব बात तो सही है এতিয়া ভিডিঅ'টোৰ লজিক স্কুলত বুজাই দিব নে জানিবলৈ এক্সট্ৰাকে টিউচন ল'ব লাগিব কি কি বনাই থাকে মানে ইহঁতে